নমস্কাৰ বন্ধু বান্ধৱসকল আজি আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ডাঙৰীয়াই ইতিমধ্যে নতুন গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা লৈছে যে শিক্ষক নিযুক আশা কৰো শিক্ষকসকলে এই ভিডিঅটো চাব আৰু এই ভিডিঅটোৰ পৰা উপকৃত হ'ব। যদি বিদ্যালয়ত শিক্ষকৰ অনুপাতে শিক্ষাৰ্থী নাথাকে ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়া হলে লগে লগে সেই বিদ্যালয়ৰ পৰা বদলি হ'ব আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক অনাৰ দায়িত্ব বা ছাত্ৰ ছাত্ৰীসকল যাতে চৰকাৰী বিদ্যালয়লৈ আহে তাৰ দায়িত্ব চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত থাকিব। আৰু যদিহে কিবা কাৰণত শিক্ষকৰ সংখ্যা বেছি আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম তেতিয়াহ'লে সেই শিক্ষালয় সেই বিদ্যালয়ৰ শিক্ষকসকলৰ লগে লগে বদলি হ'ব। এই কথা আজি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে। এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ। চৰকাৰী বিদ্যালয়ক লৈ কঠোৰ হিমন্ত চৰকাৰ। শিক্ষকৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিলেই অৱধাৰিতভাৱে বদলি হ'ব শিক্ষকৰ। পৰ্টেলত ৰিপৰ্টৰ জৰিয়তে এই বদলীকৰণৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে। ছাত্ৰ ছাত্ৰীক চৰকাৰী বিদ্যালয়লৈ আকৰ্ষণ কৰাৰ দায়িত্বও থাকিব শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত। শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ব লাগিব ছাত্ৰ ছাত্ৰীৰ দায়িত্ব। এই ক্ষেত্ৰত অভিভাৱকসকলৰ দায়িত্ব থাকিব। হিমন্ত বিশ্ব চৰকাৰ শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ হোৱা দেখা পোৱা গৈছে। চৰকাৰী বিদ্যালয়ক লৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছোঁ। যদিহে শিক্ষকৰ অনুপাতে ছাত্ৰ ছাত্ৰী নাথাকে তেতিয়াহ'লে পৰ্টেলত দিয়া তথ্যৰ ভিত্তিত লগে লগে সেই শিক্ষকসকলৰ বদলি হৈ যাব। এই কথা স্পষ্টতাৰে কোৱা হৈছে। শিক্ষকৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হ'লে বদলি হ'ব শিক্ষকৰ। শিক্ষা বিভাগৰ ফালৰ পৰা এই কথা কোৱা হৈছে। শিক্ষামন্ত্ৰীয়ে কৈছে পৰ্টেলত যি ৰিপৰ্ট থাকিব সেই ৰিপৰ্টৰ ভিত্তিত কোনো ধৰণৰ বেলেগ ধৰণে সোধা পোছা কৰা নহয়। লগে লগে সেই শিক্ষকসকলৰ সেই বিদ্যালয়খনৰ পৰা বদলি হৈ যাব। আৰু ছাত্ৰ ছাত্ৰী যাতে চৰকাৰী বিদ্যালয়লৈ আহে তাক আকৰ্ষণ কৰিব পৰা যায় সেই সন্দৰ্ভতো শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত দায়িত্ব থাকিব। ইয়াৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব। হিমন্ত বিশ্ব চৰকাৰৰ শিক্ষা বিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। অৰ্থাৎ যিসমূহ চৰকাৰী বিদ্যালয় শিক্ষক বেছি আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম তেনে বিদ্যালয়ৰ যিসমূহ তথ্য পৰ্টেলত আপলোড কৰিব সেই পৰ্টেলৰ ৰিপৰ্ট অনুসৰি লগে লগে সেই শিক্ষকসকলৰ সেই বিদ্যালয়খনৰ পৰা বদলীকৰণ কৰা হ'ব। ইয়াত বেলেগ ধৰণৰ উৎপোচ কৰা নহয়, বেলেগ ধৰণৰ কথা বতৰা কৰা নহয়। এই কথা স্পষ্টতাৰে কোৱা হৈছে। আৰু চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অহাৰ দায়িত্ব গতিকে অৱধাৰিতভাৱে ট্ৰেন্সফাৰ অৰ্ডাৰটো চলিব। মই নকৰোঁ, কম্পিউটাৰে চলিব। এতিয়া সকলো ডাটা আমি কম্পিউটাৰত প্ৰস্তুত কৰি আছোঁ। টিচাৰ ট্ৰেন্সফাৰ এটা পৰ্টেল হৈছে। পৰ্টেলত ৰিপৰ্ট আহিব যে ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, গতিকে অৱধাৰিতভাৱে শিক্ষকক আমি বেলেগ ঠাইলৈ বদলি কৰিছোঁ। সেইদিনা মই গুৱাহাটীৰ কটন কলেজতে এই কথা কৈ আহিছোঁ। গতিকে আপোনালোকে এতিয়া নগৰৰ অঞ্চল এটাত শিক্ষকতা কৰিবলৈ সুযোগ পাই আছে। এইটো আপোনালোকৰ কাৰণে ভাল। আপোনালোক এটা প্ৰিভিলেজ পজিশ্যনত আছে যে আপোনাৰ পষ্টিংটো আলু প্ৰতিচৰণ হোৱা নাই। এনেকৈ এই প্ৰিভিলেজটো ব্যৱহাৰ কৰক। প্ৰিভিলেজটো ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰক। আৰু ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ যত্ন লওক। আৰু যদি ছাত্ৰ ছাত্ৰীৰ যত্ন নলৈ পেলাই বিদ্যালয়খনক যদি এনেকুৱা এটা আড্ডা মৰাৰ ধৰিলে যদি মই বেয়া নাপাব, কিছুমান স্কুলত দেখিছোঁ কাৰণে কৈছোঁ যে শিক্ষক এগাল আছে, বহুখিনি আছে, কিন্তু ফলাফল বেয়া। ছাত্ৰ ছাত্ৰী মাক বাপেকে স্কুললৈ ল'ৰা ছোৱালী পঠিয়াব নিবিচাৰে, তেতিয়াতো কথাটো বিষম হৈ পৰিব। গতিকে শিক্ষকে বিদ্যালয়খন ভাল কৰিব লাগে শিক্ষকৰ নিজৰ চৰকাৰ। শিক্ষকসকলে নতুনকৈ দায়িত্ব ল'ব লাগিব। এটা কাম আপোনালোকৰ চাওক। Thank you for watching and press the bell icon for upcoming videos.